Hello friends, আজি আমি এই ভিডিঅ'টোত জেনেৰেল নলেজৰ তথা অসম বুৰঞ্জীৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম যিবোৰ সাধাৰণতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ওপৰত আহে। এতিয়া ফাৰ্ষ্ট কোৱেশ্চনটো চোৱা, হু এমং দ্য ফলোইং ৱাজ known as an economist and social reformer during the Ahom rule? তলত দিয়া কোনজন ব্যক্তি আহোমৰ শাসনকালত অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক আছিল? অপশ্যন দিয়া আছে লাচিত বৰফুকন, বদন বৰফুকন, পূৰ্ণেন্দ্ৰ বুঢ়াগোহাঁই এণ্ড মোমাই তামুলী বৰবৰুৱা। ইয়াৰ আনচাৰ হ'ব মোমাই তামুলী বৰবৰুৱা। ছেকেণ্ড কুৱেশ্যনটো চোৱা, ইন 1794 দ্য কেপিটেল অফ আহোম কিংডম ৱাজ শিফটেড ফ্ৰম ৰংপুৰ টু, অৰ্থাৎ 1796 চনত আহোমসকলৰ ৰাজধানী ৰংপুৰৰ পৰা কলৈ হস্তান্তৰিত কৰা হৈছিল? অপশ্যন দিয়া আছে যোৰহাট, চৰাইদেউ, গড়গাঁও এণ্ড সোণাৰী। ইয়াৰ আনচাৰ হ'ব কি যোৰহাট, অৰ্থাৎ 1796 চনত আহোমসকলৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ নিয়া হৈছিলে। থাৰ্ড কুৱেশ্যনটো চোৱা, দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং ৱাজ, অৰ্থাৎ শেষ স্বাধীন আহোম ৰজাজন কোন আছিলে? অপশ্যন দিয়া আছে চন্দ্ৰকান্ত সিংহ, কমলেশ্বৰ সিংহ, জগেশ্বৰ সিংহ এণ্ড পুৰেন্দৰ সিংহ। ইয়াৰ আনচাৰ হ'ব পুৰেন্দৰ সিংহ। ফ'ৰ্থ কুৱেশ্যনটো চোৱা, দ্য কিং নিক নেমড এজ ভগাৰাজা ৱাজ, ভগাৰাজা হিচাপে কোনজন ৰজাক আখ্যা দিয়া হয়? অপশ্যন দিয়া আছে চুতিয়াম্ফা, চুতামলা, চুৰামফা এণ্ড সুনিতফা। ইয়াৰ অপশ্যন হ'ব চুৰামফা, চুৰামফাক ভগাৰাজা হিচাপে আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন চোৱা, ৰংঘৰ ৱাজ ফাৰ্ষ্ট কনষ্ট্ৰাক্টেড ডুৰিং দ্য ৰেইন অফ, ৰংঘৰ প্ৰথম কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিলে? অপশ্যন দিয়া আছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ এণ্ড শিৱসিংহ। ইয়াৰ আনচাৰ হ'ব ৰুদ্ৰসিংহ, ৰুদ্ৰসিংহই প্ৰথম ৰংঘৰ নিৰ্মাণ কৰিছিলে। নেক্সট কুৱেশ্যন চোৱা, ৰংঘৰ ৱাজ ৰিবিল্ড উইথ ব্ৰিক ডুৰিং দ্য ৰেইন অফ, কাৰ শাসনকালত বা কোনে ৰংঘৰটোক ইটাৰে নিৰ্মাণ কৰি তুলিছিল? অপশ্যন দিয়া আছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ এণ্ড শিৱসিংহ। ইয়াৰ অপশ্যন হ'ব প্ৰমত্ত সিংহ, অৰ্থাৎ প্ৰমত্ত সিংহই ৰংঘৰটোক পুনৰ ইটাৰে নিৰ্মাণ কৰি তুলিছিল। 7 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানীখনৰ নাম কি আছিল? অপশ্যন দিয়া আছে ৰংপুৰ, গড়গাঁও, যোৰহাট এণ্ড চৰাইদেউ। ইয়াৰ আনচাৰ হ'ব যোৰহাট, যোৰহাট আছিলে আহোম সাম্ৰাজ্যৰ শেষৰখন ৰাজধানী। 8 নম্বৰ কুৱেশ্যন চোৱা, হু ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰফুকন এণ্ড বৰবৰুৱা ইন আহোম কিংডম? বৰবৰুৱা এণ্ড বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিলে? অপশ্যন দিয়া আছে প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ এণ্ড চুকাফা। ইয়াৰ আনচাৰ হ'ব প্ৰতাপ সিংহ, প্ৰতাপ সিংহই বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিলে। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ৱাজ known as দিহিঙীয়া ৰজা? কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা নামেৰেও জনা যায়? অপশ্যন দিয়া আছে চুকাফা, চুহুংমুং, চুৰামফা এণ্ড চুডাংফা। ইয়াৰ আনচাৰ হ'ব চুহুংমুং, চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনা যায়। লাষ্ট কুৱেশ্যনটো চোৱা, পাইক ছিষ্টেম ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচড বাই, পাইক প্ৰথা প্ৰথমে কোনে আৰম্ভ কৰিছিলে? অপশ্যন দিয়া আছে লাচিত বৰফুকন, মোমাই তামুলী বৰবৰুৱা, চুকাফা এণ্ড পুৰেন্দৰ সিংহ। ইয়াৰ অপশ্যন হ'ব মোমাই তামুলী বৰবৰুৱা, মোমাই তামুলী বৰবৰুৱাই পাইক পদ্ধতি বা প্ৰথাৰ আৰম্ভ কৰিছিলে ফাৰ্ষ্ট। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি এনেকুৱা আৰু অসম বুৰঞ্জীৰ 10টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। গতিকে যদি এই ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা।